হে গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভালেই, আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে। আজি মই আপোনালোকৰ লগত এনেকুৱা এটা স্কাৰ্ফৰ কথা শ্বেয়াৰ কৰিবলৈ লৈছোঁ যিয়ে আপোনাৰ স্কিনৰ ডালনেছ নাইকিয়া কৰিব আৰু লগতে ব্লেক হেডছ হোৱাইট হেডছৰ সমস্যাও নাইকিয়া কৰিব। আৰু এতিয়া চাওঁ হওকচোন এই স্কাৰ্ফটোনো কেনেকৈ প্ৰস্তুত কৰিলোঁ। তাৰ বাবে প্ৰথমে মই 2 চামুচ কেঁচা পিঠাগুড়ি লৈছোঁ আৰু তাৰপাছত মই ইয়াতে এচামুচ মৌজোল এড কৰিম। আৰু লাষ্ট ইনগ্ৰিডিয়েণ্টটো হৈছে ইয়াতে মই প্ৰয়োজন অনুসাৰে নেমুৰ ৰস এড কৰিম আৰু এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। যিসকলৰ স্কিনত নেমু ৰসে চুইট নকৰে তেওঁলোকে ৰ'জ ৱাটাৰ বা কেঁচা গাখীৰ মিক্স কৰি ল'ব পাৰে। আৰু এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। লোৱাৰ পাছত গোটেই মুখখনতে মই ফেচ পেকৰ দৰে স্কাৰ্ফটো লগাই ল'ম। আপোনালোকেও এই স্কাৰ্ফটো ঘৰতে এবাৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰি চাবচোন, খুব এটা ধুনীয়া সুফল পাব। যিহেতু ঘৰতে প্ৰস্তুত কৰা হয় আৰু সেয়ে স্কিনৰ কোনো সমস্যাও নহয়। আৰু গোটেই মুখখনতে মই ভালদৰে লগাই লোৱাৰ পাছত প্ৰায় 5 মিনিটৰ বাবে ৰাখিম আৰু তাৰপাছত মই ভালদৰে মুখখন ধুই পেলামগৈ। এই ফেচ পেকটো সপ্তাহত যদি প্ৰায় 2 দিনেই ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ স্কিনত এটা গ্ল' অহাৰ লগতে ডেড চেলবোৰ ৰিমুভ হ'ব আৰু লগতে স্কিনৰ ব্লেক হেডছ হোৱাইট হেডছৰ সমস্যাও নাইকিয়া হ'ব। আৰু গোটেই মুখখনতে মোৰ লগোৱা হৈ গ'ল। তাৰপাছত মই 5 মিনিটৰ পাছত ভালদৰে মুখখন ধুই পেলামগৈ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া সকলোখিনি ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায়। আৰু এতিয়া গোটেই মুখখনতে মোৰ লগোৱা হৈ গ'ল আৰু এতিয়া মই 5 মিনিটৰ বাবে মুখখন শুকাবলৈ দিম আৰু তাৰপাছত মই মুখখন ঠাণ্ডা পানীৰে ধুই পেলামগৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, খুব এটা ধুনীয়া সুফল পাব। আৰু এতিয়া মই ভালদৰে মুখখন ধুই আহিলোঁ আৰু অহাৰ পাছত চাওকচোন কি এটা ধুনীয়া গ্ল' আহিছে এবাৰ ব্যৱহাৰতে। আপোনালোকেও ট্ৰাই কৰি চাব, খুব এটা ধুনীয়া সুফল পাব। থেংক ইউ।